আজি আকৌ ওলালোঁ টাউনত। আজি মোৰ কাম নাই, আজি বায়ে বোলে বজাৰ কৰিব, সেইবাবে আহিলোঁ। আৰু এইখন হৈছে আমাৰ গোটেই দলংখন। আৰু আমি আজি জামত ইমান দেৰি ফচিছোঁ, কি ক'ম। মই ভাবিছোঁ ৰাতি যিহেতু আমি 8টামান বজাত গৈছিলোঁ, 8টাত যাওঁতেও ইমান ভিৰ, ইফালে বিশাল বন্ধই কৰি দিব 9টা বজাত। আৰু সেয়া অৱশেষত অলপকৈ আহি আছোঁ, কিন্তু গাড়ী পাৰ্কিং নাই। কি ক'ব, অৱশেষত আহি পেলাই যেনে তেনে পাৰ্কিং কৰি আহি পালোঁহি। বহুত দূৰ খোজকাঢ়িছোঁ। আৰু এইফালে তাই লৈছে কুৰ্তি। আগতে মই একো বজাৰ কৰা নাই, তাইহে লৈছে। আৰু লগতে কিছুমান বস্তু লৈছিলে, দেখাবলৈ নহ'লে আৰু সেইবোৰ সৰু সুৰা বস্তু। আৰু আজি বিশালত সোমাই থাকোঁতে এইফালে ম'ম' খাবলৈও নাপালোঁ, ফুচকা খাবলৈও পোৱা নাই। মানে কি হৈছে, একদম শেষত যিবোৰ ভাগি ছিগি আছেগৈ তেনেকৈহে আছিলেগৈ। আৰু তেনেকৈ খালোঁ আৰু চব দোকান বন্ধ কৰি দিলে। আৰু এইফালে খাবলৈ আহিছোঁ জুচ, যিহেতু ইমান গৰম পৰিছে। আৰু জুচ খাই আমি ঘৰলৈ আহিলোঁ।